সোনাইত কেইবাটাও উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ বিধায়ক ভুৱন পেগুৰ। সোনাই বিধানসভা সমষ্টিৰ একো নতুন উন্নয়নমূলক পদক্ষেপ শুভাৰম্ভ হল। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু প্ৰায় 7 লাখ টকা ব্যয় সাপেক্ষে ডেকাপা মুদৈপুৰ নামঘৰৰ পকী বেৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে সোনাইৰ বিধায়ক ভুৱন পেগুৱে। এই অনুষ্ঠানত উপস্থিত জনতাক সম্বোধন কৰি বিধায়ক ভুৱন পেগুৱে উল্লেখ কৰে যে নামঘৰ আমাৰ সংস্কৃতিৰ অন্যতম ভেটি আৰু সমাজৰ ঐতিহ্য সংৰক্ষণত নামঘৰে মুখ্য ভূমিকা পালন কৰে। এই ধৰণৰ উন্নয়নমূলক আঁচনিয়ে গ্ৰাম্য সমাজক সংহত কৰি আগবঢ়াই লৈ যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ আৰ্থিক সহযোগত এই পকী বেৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হলে নামঘৰটো আৰু অধিক সুৰক্ষিত আৰু সুন্দৰ ৰূপত গঢ় লৈ উঠিব। স্থানীয় লোকসকলে এই আঁচনিৰ বাবে বিধায়ক ভুৱন পেগুৰ লগতে পৰিষদক কৃতজ্ঞতা জ্ঞাপন কৰে। এতিয়া যিদিনা এইকেইদিন আজি কৰিমগঞ্জত শুই আছে মুখ্যমন্ত্ৰী, আজি কৰিমগঞ্জত সৃষ্টি কৰিছে কেনেকুৱা মহিলা মানুহৰ মাজত উজ্জ্বলতা এটা। কিয় কথাটো এইটো, মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো কৈ আছে 10,000 টকাটো চিট মানি ভালকে ব্যৱহাৰ কৰক, আৰু 10,000 টকা যোনে ভালকে ব্যৱহাৰ কৰিব গোটবোৰৰ পৰা ASRM পৰা ৰিপৰ্ট যাব, জীৱিকা শক্তিৰ পৰা ৰিপৰ্ট যাব, DPMৰ পৰা ৰিপৰ্ট যাব, BPMৰ পৰা ৰিপৰ্ট যাব। ৰিপৰ্ট যোৱাৰ পাছত যিকেইটা মহিলাই ভাল কৰিছে 10,000 টকাৰ ভাল কামত লগাইছে বুলি ৰিপৰ্ট যাব, যিকেইটা গোটে ভাল কাম কৰিছে আচাৰ বনাইছে কোনোবাই